রাম সুন্দর ধাম দেখা অতি বিতুপরে সুন্দর ধাম দেখা অতি রাম হরি রাম হরি গোলা নিরন্তর রে রাম হরি রাম হরি গোলা দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই বাটনি মেলিছো নাজানে ভাই চিৰ পূজ্য পিতৃদেৱৰ দৰে মই এই ৰাজ্য শাসন কৰিব পাৰিছো নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ পৰা অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাইহঁত সঁচা দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰ এই গুণানুকীৰ্তন সঁচাকৈয়ে গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ লক্ষ্মণ ভাই লক্ষ্মণ কি হল ভাই কি হল তোমার দাদা হয় 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 দাদা একজন গৌৰৱ আৰু কিমান দিন থাকিব দাদা সঘনাই কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ কোনোবাই কোনোবাই পৰা চিঞৰি চিঞৰি সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নাজানো দাদা কিবা বিপক্ষতে এই অযোধ্যা ৰাজ্যত আৰু কিবা হেতু সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ ভাই লক্ষ্মণ দাদা তুমি দাদা তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ সঁচা কথা পাই দাদা যেতিয়ালৈকে আমাৰ চিৰপূজ্য পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে
এনে কোনো চিন্তার বাৰু ভাই দাদা এতিয়া ব'লা যাওঁ আমি সিহঁতে গৰু গৈ বিশ্ব বলা দাদা